উপস্থিত হৈছোঁ গৰণীয়াপাৰা পানী টেংকিত। এই পানী টেংকিটো এবছৰ ধৰি সুন্দৰভাৱে বনাই আছে। আপোনালোকে আশা কৰিলে অতি সোনকালতে এই পানী টেংকি পানী খাব পাৰিব। আপোনালোকে 2 দিনৰ ভিতৰত এই পানী টেংকি পানী পাব। আমি কেমেৰামেন কুশ ডেকাৰ সৈতে মই দীপাংকৰ ডেকা, এই কুশ ডেকাক মই আমাৰ পানী টেংকি সকলো ঠাই চাৰিওদিশ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কুশ ডেকা আপুনি দেখাই দিয়ক চাৰিওদিশ। এয়া পানী টেংকি বনাই আছে, 2তলা বিল্ডিঙৰ দৰে এইখন ছাদ বনাইছে। কেমেৰামেনক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত এটা পোষ্ট দিয়া হ'ব, পোষ্টটো দেখাবলৈ অনুৰোধ জনাইছোঁ কুশ ডেকাক মই। এইবাৰ আহক, মই আৰু আন এঠাইলৈ লৈ যাম আপোনালোকক। এই বিল্ডিঙৰ দৰে এয়া খটখটি দিয়া আছে, আহক এয়া খটখটিলৈ উঠি যাব লাগে। এয়া ধুনীয়া সুন্দৰভাৱে ৰং কৰিছে। এয়া চাওক আপোনালোকে, ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। আপোনালোকে 2 দিনৰ ভিতৰত ইয়াত পানী খাব পাৰিব। এয়া সুন্দৰ জেগা, আহক। এয়া সুন্দৰ খটখটি দিয়া আছে, চিয়াৰি। এইপিনে 2টা পোষ্ট ফুটাই আছে, তাতে ট্ৰেন্সফৰ্মাৰ হ'ব। আপোনালোকে সুন্দৰভাৱে চাওক, এয়া ধুনীয়া লাগিছে। যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিব। ধন্যবাদ।